वाइट टाइमिंग देखिए 3:50 फोकस नहीं आता है গাইজটো এতিয়া বাজি আছে আপোনাৰ 4টা বজা আৰু আমি এতিয়া ওলাইছোঁ ঢকুৱাখানালৈ কাৰণ আমাৰ ADRE গ্ৰেড 4ৰ এক্সাম আছে আৰু আমাৰ লগত আছে মিউজিক বক্স সেইকাৰণে আমি গান বজাই বজাই পুৰা গৈ আছোঁ আৰু এইটো হৈছে আপোনাৰ ৰাতিপুৱাৰ দৃশ্য যোনটো আপোনালোকে এতিয়া উপভোগ কৰিব পাৰে আৰু এনেকৈয়ে আমি পদুমণিৰ স্থান ক্ৰছ কৰিলোঁ এনেকৈ মই মোৰ এক্সাম চেণ্টাৰ পালোঁ যোনটো হৈছে ব্ৰহ্মপুত্ৰ ডিগ্ৰী কলেজ যোনটো আছে ঢকুৱাখানাত আৰু এটা কথা গুগল মেপৰ ভৰসাত কেতিয়াও নাযাব কাৰণ এইটো মই গুগল মেপত চাৰ্চ কৰিলোঁ কিন্তু কোন ভিতৰৰ গাঁৱত দেখাইছোঁ কিমান 2-3 পাক ঘূৰিলোঁ এইটো কাৰণে এতিয়া এক্সাম শেষ কৰাৰ পিছত এইটো মই বহি আছোঁ আৰু এইটোৱে হৈছে ব্ৰহ্মপুত্ৰ ডিগ্ৰী কলেজ আৰু এইটোৱে হৈছে আজিৰ ভিডিঅ' ৰাতিপুৱা 4টা বজাত ওলাই কিনে আৰু ৰাতি আহি পালোঁ আমি 8:30 বজাত ভাবক এটা যাওঁতে দিনটো শেষ হৈ গ'ল